আই আজিকালি ল'ৰা ছোৱালীবোৰৰ লাজ বোলা শব্দটো চিনিয়ে নাপায় অ'। এই মানে মই বোলো সেই বাতুলৰ ঘৈণীয়েকৰ গা ভাল নহয় নাই মই বোলো খবৰ এটা কৰি আহোঁগৈ। তেনেকুৱাতে সেই দলংখন যে পাৰ কৰিব লাগে দলঙৰ ওপৰতে অহা ল'ৰা ছোৱালী নহয়, সেই জিতেনৰ পুতেক আৰু ৰতনৰ ছোৱালীজনী। তাৰপাছত জিতেনৰ পুতেকে আৰু সেই মই সিহঁত দুটাক দেখি পেলাই আকৌ মনে মনে সেই মলজোপা কাষতে লুকাই দিলোঁ দেই। তাৰপিছত দেখিছোঁ ইটোৱে সেই জিতেনৰ পুতেকটো গোলাপ ফুল এপাহ লিয়াইছে দেই। গোলাপ ফুলপাহ কেনেকুৱা কালাৰৰ গোলাপ ফুল গুলপীয়াহে থাকেনে সি আকৌ চিলভাৰ সেইটো কি কয় কিবা কি কালাৰ জানো, সেইটো বেলেগ কালাৰ এটা উলিয়াইছে দেই। তাৰপিছত দি পেলাই কৈছে আই লাভ ইউ বোলে, ইজনীও কৈছে আই লাভ ইউ টু বোলে। মই বোলো আজিকালি লাজ কাজ নাই আৰু দেই। তাৰপাছত এটাই জিতেনৰ চকলেট এটা দিছে দেই। য'ত খাই পেলাই সিহঁতি সেই দলঙৰ সেই তলত বহি দলঙৰ সেই কাষতে বহি পেলাই কথা পাতি আছে। মই বোলে মোৰ ইমানেই লাজ লাগিছে কি ক'ম আৰু আপোনালোকক গম পায়নে, ইমানেই লাজ লাগিছে নহয় সিহঁত দুটাক দেখি পেলাই। তাৰপাছত ৰতনৰ জীয়েকজনীয়ে কি কৰিলে উলিয়াইছে টপককৈ চুমা এটা খাই দিলে নহয় তাক। মোৰ মানে আৰু মই বাতুলৰ ঘৰলৈ নগ'লোঁ আৰু মই বোলো মই গুচি যোৱাই ভাল হ'ব আৰু ইয়াৰ পৰা দেই। এইবোৰে লাজ কাজ শেষ কৰিব একদম, মানে ইহঁতৰ কোনো হেৰি নাই। হয় নাই বাৰু আপোনালোকে কওকচোন বাৰু, ক'বচোন দেই আপোনালোকে ক'বচোন দেই, হয় নহয় বাৰু আপুনি কওকচোন বাৰু কওকচোন।